হাই বন্ধু বান্ধৱীসকল, ইউটিউব চেনেল বাসু ব্লগলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি আন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ পঠাইছোঁ। আশা কৰিছোঁ সকলোৱে আদৰি ল'ব বুলি। আৰু আমি আজি গান শুনিবলৈ গৈ আছোঁ। আমি আপোনালোকক চিনাকি কৰি দিম। এতিয়া নকওঁ নামটো, পাছতে ক'ম, তেওঁ নিজৰ মুখেদি শুনিব। ধন্যবাদ। আমি বৰ্তমান উদয়ক লগ পালোঁ আৰু উদয়ৰ লগত এতিয়া গৈ আছোঁ তালৈ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধন্যবাদ। পাই গ'লোহি লিপি কোঁৱৰ ঘৰ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো আহক অকণমান আগবঢ়াই নিওঁ। ধন্যবাদ। সেই বন্ধু বান্ধৱীসকল, আমি যিগৰাকী ব্যক্তিৰ ওচৰলৈ আজি আহিম বুলি কৈছিলোঁ, বৰ্তমান তেওঁলোকৰ ঘৰ পালোহি আহি। আহক তেওঁৰ লগত অকণমান চিনাকি হওঁ। প্ৰথমে তোমাৰ নামটো কোৱা। হয়, নমস্কাৰ, মোৰ নাম শ্ৰীমতী লিপি কোঁৱৰ, মোৰ ঘৰ লখিমপুৰ আজাদত। আৰু তোমাৰ বিষয়ে এতিয়া বৰ্তমান কি কৰি আছা তাৰ বিষয়ে দৰ্শক অকণমান জনালে ভাল লাগিব। হয়, মই তোমাৰ বি মিউজিক কমপ্লিট কৰিলোঁ ৰুদ্ৰ বৰা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ পৰা। এতিয়া মই বৰ্তমান পাৰফৰ্মিং আৰ্টছত মাষ্টাৰ্ছ কৰি আছোঁ, এইবাৰ ছেকেণ্ড ছেম। তোমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিত মই মাষ্টাৰ্ছ কৰি আছোঁ। এতিয়া তুমি বৰ্তমানতো কলেজটো এতিয়া বন্ধই হৈ আছে নহয় জানো? হয় হয়, এতিয়া ইউনিভাৰ্চিটি বন্ধ হৈ থকাৰ কাৰণে মই যেনিবা ঘৰতে আছোঁ। ঘৰতে অনলাইন ক্লাছ হৈ আছে, তেনেকৈ আছোঁ আৰু। হয়, আমি ভাবিছোঁ আজি তোমাৰ মুখৰ পৰা দুই এটা গান শুনিম বুলি ভাবিছিলোঁ আৰু আমাৰ দৰ্শকেও শুনিব। হয়নে বাৰু? হয়, ঠিক আছে, আমি প্ৰথমে তোমাৰ পৰা এটা গান শুনি লওঁ। ঠিক আছে। প্ৰথমে মই জয়ন্ত হাজৰিকাদেৱৰ এটি গীত গাব ওলাইছোঁ। হয়, ভাল লাগিব। তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ, বুকুত দিলে যে মৌ, কি যে মিঠা মিঠা, কেনেকৈ কি যে হৈ গ'ল, কৰিতি কুসুমে হ'ল, সুৰভি উপচি গ'ল, কি যে ভাল লগা, তোমাৰ মৰমে ফুলে কয় বতাহক লাহেকৈ, কি কৰিলা, বতাহেও সুধিছে ফুলকে, কি কৰিলা, গোপন ভাবোলে যে লুকাই হাঁহিছে খুলি গোপনতা, তোমাৰ মৰমে মোৰ বুকুত তুলিলে ঢৌ, বুকুত দিলে যে মৌ, কি যে ভাল লগা, তোমাৰ মৰমে মোৰ। ধন্যবাদ। লিপি, হয়। বৰ্তমান তোমালোকৰ ঘৰত মানুহ? মোৰ ঘৰত মা, বাবা, ভাইটি, মই আৰু বা তিনিজনী আছিলে, বিয়া দিয়া হ'ল। হয় হয়। তোমাৰ এনেই প্ৰিয় গায়ক কোন বাৰু? এতিয়া প্ৰিয় গায়ক বুলি ক'বলৈ মানে বহুত গায়ককে ভাল লাগে। এতিয়া তথাপিও মানে বেছিকৈ ভাল লগাৰ ভিতৰত প্ৰথমতে আছে জুবিন দা, তাৰপিছত আছে পাপন দা, আৰু নতুন প্ৰজন্মৰ ধৰক আপুনি শংকুৰাজ, সান্নিধ্য ভূঞা, এনেকৈ আৰু। আচ্ছা, তুমি এতিয়া কিবা এলবামৰ যোজা চলাইছা নেকি, চিন্তা কৰিছা নেকি? এলবামৰ মই ভাবিছোঁ মাষ্টাৰ্ছটো কমপ্লিট কৰি লওঁ, কাৰণ বহুত প্ৰেছাৰ থাকে, মাষ্টাৰ্ছ কৰা হ'লে গম পাব। তাকে ভাবিছোঁ মাষ্টাৰ্ছটো কমপ্লিট কৰি লওঁ, তাৰপিছত এলবামৰ কথা মই চিন্তা কৰিম। ঠিক আছে। আচ্ছা, মই তোমাৰ পৰা হিলে হিলে ঠেকা খালে গানটো মই খুব ভাল লাগে আৰু মই তাৰ পৰা অকণমান তোমাৰ মই শুনিবলৈ বিচাৰিছোঁ আৰু আমাৰ দৰ্শকে শুনক। হয়, বৰ মনত নাই, অলপ গুণগুণাই দিছোঁ। হয়।
শিলে শিলে ঠেকা খালে নিজৰাৰে পানী এছে ৰেঙা ৰঙা ৰদে ৰং দিলে খানি ৰং দিলে খানি ৰং দিলে খানি শিলে শিলে ঠেকা খালে নিজৰাৰে পানী এছে ৰেঙা ৰঙা ৰদে ৰং দিলে খানি ৰং দিলে খানি ৰং দিলে খানি বনৰীয়া বৰণীয়া নহোৱা ফুলে হালি জালি বন্ধালি কিনো কথা ক'লে মনে যে বিচাৰে মন কোনে দিব আনি এছে ৰেঙা ৰঙা ৰদে ৰং দিলে খানি ৰং দিলে খানি ৰং দিলে খানি শিলে শিলে ঠেকা খালে নিজৰাৰে পানী এছে ৰেঙা ৰঙা ৰদে ৰং দিলে খানি ৰং দিলে খানি ৰং দিলে খানি হয় ভাল লাগিল বহুত ধন্যবাদ ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক তুমি এনেকৈ আগলৈও আগুৱাই যোৱা তোমাৰ গীত শুনি বহুত ভাল লাগিল ধন্যবাদ মোৰ ফালৰ পৰা তোমাক ধন্যবাদ দিছোঁ আগবাঢ়ি যোৱা তোমাকো বহুত বহুত ধন্যবাদ মোক তোমাৰ চেনেলটোত দুই এষাৰ কথা কোৱা আৰু দুই এটি গান গুণগুণাবলৈ তুমি মোক সুবিধা দিলা তোমালোকক বহুত ধন্যবাদ জনাইছোঁ আৰু বাসুদাৰ চেনেলটোৰ ভিডিঅ'বোৰ চাই থাকিব নতুন হয় ইউটিউব চেনেলটো ন নতুন হয় বহুত ভাল ভাল ভিডিঅ' দিব ট্ৰাই কৰিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ